হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক আৰু কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। আমি সদায় আমাৰ ছোৱালী থেৰাপিৰ শেষত এই ব্ৰিজৰ ওপৰলৈ খোজকাঢ়িবলৈ সদায় আহোঁ। ব্ৰিজ মানে এইখনেই হ'ল চান্দমাৰী অভাৰব্ৰিজ। এই অভাৰব্ৰিজত বিভিন্ন ধৰণৰ মানুহ ইয়াৰ ওপৰত খোজকাঢ়িবলৈ আহি ইয়াৰ ওপৰত যি মলয়া বতাহ বলি থাকে, সেইবোৰ বতাহ গাত চুই যোৱাকৈ যিটো আমেজ দিয়ে, সেইটো উপভোগ কৰিবলৈ সকলো মানুহ ইয়াত আহি খোজকাঢ়িবলৈ আহে। কিছুমানে সুন্দৰকৈ ইয়াত বহি বিভিন্ন ধৰণৰ ষ্টাডি কৰা দেখিবলৈ পোৱা যায়। এই ভণ্টিসকলো আহি ইয়াত কাণত হেডফোন লগাই হয়তো গানো শুনিব পাৰে, কিন্তু ইয়াৰ এই ব্ৰিজৰ উপভোগ কৰে। লগতে আমাৰ এই বয়োজ্যেষ্ঠ দাদা বৌ সকলো এনেকুৱা ধৰণৰ সকলো ধৰণৰ মানুহ আহে, যি নেকি এই ব্ৰিজৰ সৌন্দৰ্যটো উপভোগ কৰে। আমাৰ ছোৱালী আৰু মাকে খোজকাঢ়ি ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে, মোক পাছ পেলাই দিলে, কিন্তু সিহঁতৰ খবৰে নাই যে মই সিহঁতক ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ। লগতে ইয়াতে বিভিন্ন ধৰণৰ ছোৱালীয়ে ল'ৰাই হওক চেলফি তুলি নিজকে আত্মহাৰা হৈ ৰৈ থাকে। অলপ দূৰ যোৱাৰ পাছতে আমি এই ব্ৰিজলৈ যেতিয়া আহোঁ, সদায় এখন হৰ্ডিং দেখা পাওঁ। হৰ্ডিংখনত কি লিখা আছে আপোনালোকে এবাৰ ভিডিঅ'টো প'জ কৰি পঢ়িবলৈ চেষ্টা কৰিবচোন। আৰু নিশ্চয় এই পিলাৰটো আপোনালোকে চিনি পাইছে, যিটো পিলাৰত নয়ন নীলিমে এটি গীত পৰিৱেশন কৰিছিল। মই যে কৈছিলোঁ এই বেনাৰখনৰ কথা, এইখনে সেইখন বেনাৰ। কি লিখা আছে আপোনালোকে এবাৰ ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবচোন। আমাৰ অসমীয়া ভাষাটো কোনফালে গতি কৰিছে আপোনালোকে লক্ষ্য কৰিব। ধন্যবাদ।